DME written examৰ কাৰণে additional question answer 1 কোনবিধ ভিটামিনৰ অভাৱত শৰীৰত কটা চিঙা হলে সোনকালে তেজ বন্ধ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভিটামিন K 2 প্ৰটিন জাতীয় খাদ্যৰ অভাৱ হলে শৰীৰত কোনটো সমস্যাই দেখা দিয়ে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছালৰ ৰোগ হয় 3 নম্বৰ প্ৰশ্ন দাঁতৰ আলুৰ পৰা তেজ ওলায় আৰু দাঁতৰ আলু ওখহে কোনবিধ ভিটামিনৰ অভাৱত ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভিটামিন C ৰ অভাৱত 4 দেহত আইৰণৰ অভাৱত হোৱা ৰোগবিধ কি শুদ্ধ উত্তৰটো হৈছে এনিমিয়া 5 নম্বৰ প্ৰশ্ন বিশ্ব খাদ্য আৰু কৃষি সংস্থাৰ মতে এজন সুস্থ মানুহে দৈনিক নিম্নতম কিমান কেলৰি খাদ্য গ্ৰহণ কৰিব লাগে শুদ্ধ উত্তৰ হৈছে 2500 কেলৰি আয়োডিনৰ অভাৱত কি ৰোগ হয় শুদ্ধ উত্তৰ হৈছে গৰল 7 নম্বৰ প্ৰশ্নটো হৈছে খোৱা পানী বীজাণুমুক্ত কৰিবলৈ তলৰ কোনবিধ পদাৰ্থ ব্যৱহাৰ কৰা নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফেনাইল 8 নম্বৰ প্ৰশ্ন পুষ্টিহীনতাৰ কাৰণ কি শুদ্ধ উত্তৰ হৈছে সন্তুলিত আহাৰৰ অভাৱ 9 নম্বৰ প্ৰশ্ন নিয়মীয়াকৈ খেলা-ধূলা আৰু ব্যায়াম কৰিলে শৰীৰত তলৰ কোনটো হয় শুদ্ধ উত্তৰ হৈছে তেজ চলাচল আৰু শৰীৰ সবল হয় 10 তলৰ কোনটো বিষাক্ত সৰ্পদংশনৰ লক্ষণ শুদ্ধ উত্তৰ হৈছে পিয়াহ লগা 11 বানপানী হোৱাৰ পিছত হোৱা ৰোগটো হ'ল টাইফয়েড 12 নম্বৰ প্ৰশ্ন পেট্ৰলৰ দক্ষতা বঢ়াবৰ বাবে প্ৰতি লিটাৰ পেট্ৰলৰ লগত সীহ মিহলোৱা হয় কিমান গ্ৰামকৈ শুদ্ধ উত্তৰ হৈছে 4 গ্ৰামকৈ 13 নম্বৰ প্ৰশ্ন হাকুতা পেলুৱে মানুহৰ শৰীৰত কোনটো কাৰ্য কৰে শুদ্ধ উত্তৰ হৈছে প্ৰটিন আৰু ৰক্তকণিকা শোষণ কৰে 14 নম্বৰ প্ৰশ্নটো হৈছে জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ কি আছিল শুদ্ধ উত্তৰ হৈছে জলপ্ৰদূষণ 15 নম্বৰ প্ৰশ্ন তলৰ কোনবিধ ৰোগ বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে বসন্ত 16 ভাইৰাছৰ দ্বাৰা সংক্ৰমণ নোহোৱা ৰোগবিধ হ'ল শুদ্ধ উত্তৰ হৈছে কলেৰা 17 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো ৰোগ সংক্ৰামক নহয় শুদ্ধ উত্তৰ হৈছে হৃদৰোগ 18 নম্বৰ প্ৰশ্ন ফ্লোৰাইড প্ৰদূষণৰ দ্বাৰা মানুহৰ দেহৰ কি অংগ প্ৰথমে প্ৰভাৱিত হয় শুদ্ধ উত্তৰ হৈছে দাঁত 19 নম্বৰ প্ৰশ্ন চিনকোনা গছৰ কোন অংশৰ পৰা কুইনাইন প্ৰস্তুত কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে বাকলিৰ পৰা 20 নম্বৰ প্ৰশ্ন তলৰ কোনবিধ ৰোগ প্ৰদূষিত পানীৰ কাৰণে বিয়পে ইয়াৰ শুদ্ধ উত্তৰ হৈছে টাইফয়েড আজি প্ৰশ্নোত্তৰ শিতানত ইমানেই প্ৰশ্ন আছিল পুনৰ অন্য এটা খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে ধন্যবাদ জনাইছো